নমস্কাৰ, এই আপোনালোকৰ ওচৰত আড্ডা মেজ। আজিৰ ভিডিঅ'টোত আমি আপোনালোকৰ বাবে লৈ আহিছোঁ অসমৰ এখন জনপ্ৰিয় উপন্যাস, আমাৰ সকলোৰে প্ৰিয় লেখক ভুৱন মোহন বৰুৱা, যাৰ ছদ্মনাম কাঞ্চন বৰুৱা। সেই কাঞ্চন বৰুৱাৰ এখন জনপ্ৰিয় উপন্যাস পুৱতি তৰা। এই উপন্যাসখনৰ কাহিনীটোৰ ওপৰত আজিৰ ভিডিঅ'টো বনাইছোঁ, আৰু আজি এই ভিডিঅ'টো হৈছে পুৱতি তৰাৰ প্ৰথমটো ভিডিঅ'। আশা কৰিছোঁ আপোনালোকে আজি ভিডিঅ'টো চাই ভাল পাব। যদি ভিডিঅ'টো চাই যদি ভাল পায় তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব, তাৰ লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, আৰু তলৰ কমেণ্ট বক্সত কিন্তু জনাবলৈ নাপাহৰিব ভিডিঅ'টো চাই কেনেকুৱা পালে। তাৰ লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গতিকে আহক আজি আমি পুৱতি তৰাৰ প্ৰথমটো ভিডিঅ' আৰম্ভ কৰোঁ। সীতা। অৱশ্যে এয়া কোনো জনক ৰজা জীয়ৰী বা প্ৰভু শ্ৰীৰামচন্দ্ৰৰ পত্নী সীতা নহয়। এয়া হৈছে ৰজাঘৰৰ অতিথিশালাৰ তৃতীয় শ্ৰেণীৰ ৰাজনৈতিক বন্দী অমূল্যৰ পত্নী তথা অমূল্যৰ অবিহনে অভাৱ অনাটন দৈন্যতাত হাহাকাৰ কৰি থকা সৰু সংসাৰখনত নিজৰ লগতে সৰু সৰু চাৰিটা জীৱ জীয়াই ৰখাৰ সম্পূৰ্ণ দায়িত্বখিনি বহন কৰা তিৰোতাগৰাকীয়ে হৈছে সীতা। সীতাৰ পৰিচয়টো চমুকৈ, মানে অলপ দীঘল হ'লেও কাহিনীটোৰ মতে চমুকৈ এইটোৱে। অমূল্যৰ লগত বিবাহ হোৱা সীতাৰ প্ৰায় 10 বছৰ হৈ গ'ল, কিন্তু এই 10 বছৰত অমূল্যৰ এই পৰিয়ালৰ প্ৰতি যি দায়িত্ব, সেই দায়িত্বখিনিও সীতাই নিজে মূৰ পাতি ল'বলৈ বাধ্য। মুঠতে সংসাৰৰ দায়িত্ব আৰু চিন্তাৰ প্ৰতি অমূল্য একেবাৰেই নিৰ্বিকাৰ। অৱশ্যে একেবাৰে নথকাও নহয়, কিন্তু যিকণ চিন্তা অমূল্যই কৰে সেই চিন্তা মাত্ৰ পৰিয়ালটোৰ বাবেই নকৰে, গোটেই সমাজখনৰ বাবে কৰে। হাজাৰজনী সীতা, হাজাৰজন অমূল্য, হাজাৰটা অমূল্যহঁতৰ সন্তানৰ দৰে বেলেগ বেলেগ সন্তানৰ বাবেও কৰে। অসুবিধাটো তাতেই, সমজুৱাকৈ চিন্তা কৰে বাবে নিজৰ পৰিয়ালটোৰ প্ৰতি অমূল্য সম্পূৰ্ণৰূপে নিৰ্বিকাৰ। নিজৰ পৰিয়ালটোৰ প্ৰতি অমূল্য যে কিমান অন্যায় কৰিছে সেই কথা অমূল্যই বুজিও নুবুজে, কাৰণ খোৱা বোৱা পিন্ধন উৰণ থকা খোৱা পৰিয়ালটোত এইবোৰৰ একো ভাল ব্যৱস্থা আজিলৈকে নাই। মুঠতে সীতাৰ অবিহনে অমূল্যৰ সংসাৰখন শূন্য। পৰাধীন দেশমাতৃৰ কথা অমূল্যৰ মনত পৰিলেই অমূল্য হৈ পৰে উদণ্ড। বুকুৰ পুৰণিত মুক্তিৰ সপোন দেখোঁতে সীতা ল'ৰা ছোৱালীকেইটাৰ কথা সম্পূৰ্ণৰূপে পাহৰি যায় অমূল্যই। উদণ্ড হৈ ঘূৰি ফুৰি শেষত সোমাইহি চৰকাৰ বা পুলিচ প্ৰশাসনৰ আলহী ঘৰত। অৱশ্যে সময়ে সময়ে ওলাইও আহে, কিন্তু বাহিৰত তিষ্ঠিব নোৱাৰি আকৌ আলহী ঘৰৰ আলহী হৈ গৈ। মুঠতে সীতাৰ বৈবাহিক জীৱনৰ অভিজ্ঞতা বুলি ক'বলৈ গ'লে অমূল্য কিমানবাৰ জেললৈ গৈছে তাৰ হিচাপ নাৰাখি অমূল্য আৰু সীতাই একেলগে এই মৃতপ্ৰায় সংসাৰখনত কিমান দিন বাস কৰিছে তাৰ হিচাপে ৰাখিবলগীয়া হৈছে। সীতা আৰু অমূল্যৰ এই সংসাৰখনৰ সাক্ষীস্বৰূপে আছে 4টি প্ৰাণী: সুশান্ত, সুলেখা, অনন্ত আৰু বসন্ত। ইয়াৰে সুশান্ত হৈছে সকলোতকৈ ডাঙৰ আৰু বসন্ত হৈছে একেবাৰে সৰু। ইয়াৰে ডাঙৰ সন্তান সুশান্ত মাতৃভক্ত। সুশান্তই ভালদৰে বুজি উঠিছে যে সুশান্তৰ অবিহনে সীতাৰ এক মুহূৰ্তও নচলে। সীতাৰ বিপদে আপদে সুশান্তই সীতাৰ একমাত্ৰ সহায়। সুশান্তই দুখীয়া ঘৰত জন্ম লৈ শৈশৱৰ পৰাই বুজি উঠিছে যে তাৰ দায়িত্ব আৰু কৰ্তব্য কিমান বেছি। এই কাহিনীটো অৱশ্যে দীঘলীয়া, কিন্তু মই আপোনালোকৰ সুবিধাৰ বাবে বা কাহিনীটো চমুকৈ সকলোৱে বুজিব পৰাকৈ ক'ব বিচাৰিছোঁ। এই কাহিনীটো এটা বহুত ভাল লগা কাহিনী, কাৰণ ইয়াত ৰাজনীতি, সংসাৰ, দায়িত্ববোধ ইত্যাদি বহুতো বিষয় সোমাই আছে। এই কিতাপখনৰ মূল্য মাত্ৰ 140 টকা, আৰু মই এই কিতাপখনৰ 4ৰ্থ সংস্কৰণ অৰ্থাৎ 2017 চনত প্ৰকাশিত সংস্কৰণটোৰ পৰা কৈ আছোঁ। অৱশ্যে বৰ্তমান এই কিতাপখনৰ মূল্যৰ বিষয়ে মই নাজানো। এতিয়া পুনৰ কাহিনীটোৰ মাজলৈ আগবাঢ়ি গৈছোঁ। আজি সীতাৰ বাবে এটা বিশেষ দিন। ইয়াৰ কাৰণ অমূল্য হয়, কাৰণ অমূল্য সীতাই আজি জেলৰ পৰা উলিয়াই ঘৰলৈ আনিব। গতিকে সীতাই আজি হেঙুলৰ পৰশানি পূবৰ আকাশ ডাঙলি হোৱালৈ অপেক্ষা নকৰি বহুত আগতেই সীতাই
শোৱাৰ পাতি এৰিলে। অৱশ্যে সীতাৰ কামৰো অন্ত নাই, জিৰণিৰ অৱসৰো নাই। দৈনন্দিন কৰ্তব্যৰ মাজত নিজকে মুহূৰ্তৰ ভিতৰতে ডুবাই দিয়ে। সীতাই নিজকে সম্পূৰ্ণৰূপে প্ৰস্তুত কৰি গভীৰ টোপনিত অচেতন হৈ থকা সন্তানকেইটাৰ বিচনাৰ কাষলৈ গৈ ডাঙৰ পুত্ৰ সুশান্তক টোপনিৰ পৰা জগালে, অৰ্থাৎ সীতাৰ যাবলৈ হ'ল। গতিকে সুশান্তই সেইদিনা ৰাতিপুৱাৰ পৰা সমস্ত দায়িত্ব মূৰ পাতি লৈ মাকক বিদায় দিবলৈ পদূলিৰ মুখলৈ আগবাঢ়ি আহিল। আৰু মাকক সুশান্তই চকুৰে মনিব নোৱাৰালৈকে পদূলিৰ মুখতে থিয় দি চাই থাকিল। 2টা বছৰ অমূল্যক সীতাই 2টা বছৰ লগ পোৱা নাই। একেদৰে অমূল্যও দেখা নাই সীতাক 2টা বছৰ। গতিকে আজি 2 বছৰৰ প্ৰতীক্ষাৰ অন্ত পেলাই মাত্ৰ এজন কয়দীৰ বাবে ৰ'দ উঠাৰ লগে লগে ঢং ঢংকৈ শব্দ কৰি পুলিচ ষ্টেচনৰ ঘড়ীত 8 বজাৰ সংকেত দিয়াৰ মাত্ৰকে কাৰাগাৰৰ দুৱাৰ মুকলি হৈ গ'ল। আৰু এজন কয়দী অমূল্যক মুক্ত আকাশলৈ মুকলি কৰি পুনৰ সেইখন বন্ধ হৈ গ'ল। 2 বছৰৰ পিছত অমূল্যক সীতাই ভালদৰে ভৰিৰ পৰা মূৰলৈকে এবাৰ চাই ল'লে। তাৰ পাছত ঘৰলৈ লগ ধৰিলে। অমূল্যই ভাবিছিল যে অমূল্যক জেলৰ বাহিৰৰ পৰা আদৰি নিবলৈ বহুত মানুহ আহিব, কিন্তু অকল সীতাক দেখি প্ৰশ্ন কৰিছিল যে একমাত্ৰ পত্নী সীতাহে আহিল নেকি, অন্য মানুহ কোনো নাহিল নেকি? সীতাৰ উত্তৰ শুনি অমূল্য মনে মনে থাকে, কাৰণ কোন আহিব লাগিছিল? বিৰক্তিত সীতাৰ কেতিয়াবা অমূল্যক ক'বলৈ মন যায় যে অমূল্য জৱাহৰলাল, মহাত্মা বা দেশৰ এজন ক্ষুদ্ৰ জননেতাও নহয়, যে চহৰৰ বা গাঁৱৰ মানুহে জেলৰ পৰা ওলোৱা মাত্ৰকে অমূল্যক ফুলৰ মালা পিন্ধাই শোভাযাত্ৰা কৰি আদৰি আনিব। অমূল্য অগণন জনগণৰ বাবে এটা অনাদৃত, তুচ্ছ আৰু মাত্ৰ এক নগণ্য দেশ সেৱকহে, যাৰ ত্যাগৰ মূল্য স্বীকৃত হ'লেও অস্তিত্বৰ মূল্য কিন্তু একেবাৰেই নাই। অমূল্য কিন্তু সীতাৰ মনৰ ভাৱ বুজিব পাৰে, আৰু সেইবাবে সীতাক ৰমেনৰ কথাহে ক'বলৈ বিচাৰিছিল বুলি কয়। ৰমেন অমূল্যৰ একেবাৰে ঘনিষ্ঠ বন্ধু। অৱশ্যে এসপ্তাহৰ আগত সীতাৰ পৰা অমূল্য খবৰ লৈ যায় সি ৰমেনে। এতিয়া এক সুখৰ বতৰা সীতাহঁতৰ দৰে মৃতপ্ৰায় পৰিয়ালটোৰ বাবে, কাৰণ অমূল্য ঘৰত আছে। কিন্তু কিমান দিনলৈ? অমূল্য মাত্ৰ এসপ্তাহৰ বাবেহে নিজৰ ঘৰত নিজৰ পৰিয়ালটোৰ সৈতে থাকিল। এয়াই দুখময় জীৱনৰ মাজত সৰু এসপ্তাহৰ সুখ শেষ হৈ গ'ল। খন্তেকীয়া নিশাবোৰতকৈও খন্তেকীয়া সপোনবোৰৰ দৰে এই সুখকণ শেষ হৈ গ'ল। বাহিৰৰ আহ্বানত সীতাৰ মৰম, সুশান্ত সুলেখাহঁতৰ হেঁপাহৰ ভক্তিও আজি অমূল্যৰ ওচৰত পৰাজিত। গ'লগৈ বহুত দূৰলৈ। দূৰৰ কোনোবা এখন গাঁৱত মহামাৰী হৈছে। গতিকে মানুহক সহায় নকৰাকৈ অমূল্য থাকে কেনেকৈ? গতিকে বন্ধু ৰমেনৰ লগত অমূল্য গ'লগৈ মহামাৰীৰ পৰা মানুহক উদ্ধাৰ কৰিবলৈ। গাঁওখনো জ্ঞাত নহয়, মানুহবোৰকো চিনি নাপায়, তেনেকৈ যায়গৈ শুশ্ৰূষা কৰিবলৈ। অমূল্যৰ পিছফালে মাথো ৰৈ যায় সংসাৰৰ দৈন্য ভৰা ঘৰখনৰ প্ৰাণীকেইটা। দেশ সেৱাৰ উগ্ৰ নিচাত আত্মহাৰা হৈ পৰা অমূল্যই এবাৰো ভাবি নাচায় যে সীতাৰ কথা। খোৱা পিন্ধাৰ অভাৱত ব্যাধিগ্ৰস্তৰ দৰে জৰাজীৰ্ণ হৈ যোৱা নিজৰ সন্তানকেইটাক অমূল্যই দেখিও নেদেখে। বিদায়ৰ মুহূৰ্তত কাৰোবাৰ মিনতি, কাতৰ প্ৰাৰ্থনা, বজ্ৰাহত সীতাৰ চকুৰ নীৰৱ মিনতিক অমূল্যই কেতিয়াও গ্ৰহণ নকৰে, বৰঞ্চ পিছলৈ এবাৰো ঘূৰিয়েই নাচায়। নিৰুপায় হৈ পৰে সীতা, নীৰৱে নিঃশব্দে কান্দি উঠে। কিন্তু কান্দিলে যে সংসাৰ নচলে সেই কথা সীতাই জানে। সেইবাবে পুনৰ আগৰ দৰে দায়িত্ববোৰ বাধ্যত পৰিয়েই সীতাই নিঃসহায় হৈ পালন কৰি যায়। দিনৰ পিছত দিন, বছৰৰ পিছত বছৰ, এই সকলোবোৰ ঘূৰি আহে, কিন্তু সীতাহঁতৰ পৰিয়ালটোৰ বাবে অমূল্য কেতিয়াও ঘূৰি নাহে, আৰু অহাও নাই। খবৰ কৰি গম পোৱা গ'ল যে অমূল্য সেই দূৰৰ গাঁওখনত, আনকি জেলতো নাই। তেন্তে গ'ল ক'লৈ? কি হ'ল অমূল্যৰ? কিয় গ'ল? সীতাই একো নুবুজে আৰু বুজিবও নোৱাৰে। এই প্ৰশ্নবোৰৰ উত্তৰ সীতাৰ ওচৰত নাই, আনকি অন্য মানুহৰ ওচৰতো নাই। কান্দিবলৈকো আজি সীতাৰ সময়ৰ অভাৱ। দিন, বছৰ সকলোবোৰ ঘূৰি আহে, কিন্তু অমূল্য নাহে। দুশ্চিন্তাত, ভয় ভাৱনাত সীতা ভাগৰি পৰে। ভোক, পিয়াহ, পিন্ধন, উৰণ, এই প্ৰয়োজনবোৰ পূৰণ কৰিবলৈকে সীতাই তেজক পানী কৰি কষ্ট কৰি চেষ্টা কৰে সীতাই জীয়াই থাকিবলৈ। লগতে সুশান্ত, সিও হতভাগ্য। লগৰ সকলোবোৰে হাতত বহি কিতাপ লৈ স্কুললৈ যায়, আৰু সি শৈশৱ এৰি কৈশোৰত ভৰি দিয়াৰ মাত্ৰকে
জীৱনৰ সকলো আশা হেঁপাহক জলাঞ্জলি দি 12 বছৰ বয়সৰ পৰাই জীৱিকাৰ বাবে ঘৰৰ দুৱাৰে দুৱাৰে ঘূৰি ফুৰিব লাগে চকুৰ পানীৰ মাজত সুশান্তৰ হেঁপাহৰ কিতাপ বহীকেইখন ভায়েকৰ হাতত তুলি দি সি যায় কাম বিচাৰে ধিক্কাৰত অনুতাপত সুশান্তই মাজৰাতি নীৰৱে অন্তৰৰ পৰা কান্দে কিন্তু কি কৰিব সকলোবোৰ পৰিস্থিতিৰ দাস আজিৰ ভিডিঅ'টো ইমানে আশা কৰিছোঁ আপোনালোকে আজি ভিডিঅ'টো চাই ভাল পাব যদি ভিডিঅ'টো চাই যদি ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব তাৰ লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কিন্তু তলৰ কমেণ্ট বক্সত আপোনালোকে জনাবলৈ নাপাহৰিব ভিডিঅ'টো চাই কেনেকুৱা পালে কাৰণ আপোনালোকে নজনালে আমি আমাৰ ভিডিঅ'ৰ মানদণ্ডৰ বিষয়ে আমি গম নাপাম গতিকে আশা থাকিলে আপোনালোকে জনাব ইয়াৰ লগতে আপোনালোকে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বেল আইকনটো ক্লিক কৰি দিব কাৰণ আমি এনেকুৱা ধৰণৰ ভিডিঅ' আমি এই ইউটিউব চেনেলটো আমি আপলোড কৰি থাকোঁ আপোনালোকক পুনৰ ইয়াৰ পিছৰ ভিডিঅ'টোত অতি সোনকালে লগ পোৱাৰ আশাৰে আপোনালোকৰ সবা আজি বিৰামে গেছোঁ আপোনালোকে চাই থাকিবলৈ নাপাহৰিব আড্ডা মেজ